নিজৰ অকমান কেয়াৰ ল'বা আকৌ তোমাক কথা এটা ক'ম বুলি ভাবি আছিলো আই লাভ ইউ শুনিছা নে একো যে ৰিপ্লাই নিদিয়া দিয়া আকৌ সোনকালে নহ'লে মাহঁত উঠিব বৰ ডাঙৰ কথা হ'ব চাপানি দে চাপানি নিজে দি খাব নোৱাৰ তই দি খোৱা চাপানি এখনটো দি খাব পাওঁ ঐ খোৱা খুজিছো যেতিয়া মোক খুৱাব লাগে নে তোক খুৱাব লাগে বৰ লেকচাৰ দি থাকে দেই ৰাতিপুৱাই ৰাতিপুৱাই আহিব নহয় পিতেৰৰ লগৰ এটা তেতিয়া খোৱাবি পিতেৰক আকৌ একদম নোখোজাকে একদম বিচনাতে চাপানি দি থৈ আহিবিগে মামা ঐ চাপানি খাবলৈকে পোৱা নাই নহয় এয়া দেখিলি 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 পুতেকক একেবাৰে নোপোৱাকে চাপানিটোৰ পৰা আনি পিনি মুখৰ আগত দি দেহি মই কিমান দেৰি পৰা চিঞৰি চিঞৰি লাগি যুঁজি হৈ লাল চাহটোৰ পৰা পাইছো পিতেকক চাগে গাখীৰ চাপানি দিছে একেবাৰে চাইহে আছো তহঁতক পিতেৰক বেছি মৰম কৰ মোকনো ক'ত মৰম কৰিবি পিছত পিতেৰেহে খুৱাব চাবি আকৌ বোৱাৰীয়ে আহি তহঁতক মেখেলা নোধোৱালেহিহে ৰক্ষা তোৰ মুখখন বেছিকে চলিছে হ'লে দেই তাকেতো এই মুখত বৰ চোকা হৈছে আজি মোৰ লগৰ ল'ৰা এটা আহিব আকৌ দেই এই যোৱাবাৰ যে আহিছিলে কেলে ইনে মই এইবোৰ নাজানো আহিব আহিব বুলিলে নহ'ব নহয় মই এইবোৰ ক'ব ঘৰত কি কি আছে নোৱাৰো যদি নেজানো নেকি মই লৈ আহিমগে লৈ আহিলে খুৱাব পাৰো সিহঁতৰ লগৰ ল'ৰা লগৰ ছোৱালী অনাকো মোৰহে শাস্তি কেইজনী আজিলৈকে মই কেইজনী লগৰ ছোৱালী আনিছো হে লগৰ ছোৱালী এজনী একো বানি লৈ লাল চাহটোৰ পৰা একদম খুৱাই পিনি পঠিয়াই দিলে ভাত এমুঠিও খাই দিবলৈ নক'লে সেইদিনাখন একো নাই আকৌ মই লগৰ ছোৱালীজনী কিহে খুৱাওঁ মোৰ মানুহ আহিলে এনেওতো একোৱে নাথাকে তাই তোৰ মানুহ মোৰ মানুহ লাগিলে মই ওলাহে যামগৈ বেছি একেবাৰে হেল্ল' হেল্ল' অহা নাই যে কেলে কি কৰি আছ তই গৈছো বেছি দেৰি নাই আৰু আধা ঘণ্টাৰ পিছত পাইছো বিজু দোকানৰ পিকেদি সোমাই আহ ঠিক আছে মই গৈ আছো তেতিয়াহ'লে আধা ঘণ্টা অঁ ঠিক আছে ক'ত আছ ওলাই ওলাই মই আহিলো কাক লাগে তুমি ইটো আছে ভনী নহয় জানো আহাখন বহি লওঁ কাক লাগে তোমালোকৰ ঘৰলৈকে আহিছ বোলে কাক লাগে বোলে দাদা লগত নি দাদা ক্লাছ ফ্ৰেণ্ড নাম মোৰ নিবি বৰপাত্ৰ ফুকন সকলোৱে মোক ভেট লওঁ বুলি জানে বৰ বেজ কামজুম কৈছে মানুহ নাই নেকি ঘৰত নিজে মাতিব পাৰে মাতি লওক ঐ ঋতু ঋতু ঐ আহিলো হুৰা আকৌ কিনো কৈ আছ তোৰ ভনীয়েও যিজনী নহয় একদম কেচলা মেচেল কৈছে গোটেইজনী গৈ মাছটো গোটেই কেনেকুৱাডাল এইডাল দেখিবলৈ মন নাযায় কেনেকুৱাটো কৈছে চা কিবা কৈছিলা নেকি বাৰু একো নাই, জলাচনা নাই না মোৰ জলাচনা নাই অভ্যাস নাই কেলে মাথা ঘৰলৈ আহিলে মিঠা এটা লৈ আহিব লাগে বুলি নাজানে নি তোমাৰ দাদাই আকৌ মোৰ ঘৰলৈ যাওঁতে নিনিয়ে নহয় মই সেইকাৰণে অনা নাই সেইবোৰকে শিক্ষা লৈছে শিগু খালে মানে আপুনিও খাব অভিয়াছলি খাম দিছ ইজ অলছ' মেটাৰ একো মেটাৰ নহয় ভিতৰৰ ফালে আহক যদি আহিব গৈছো ৰবাটো এক মিনিট শুনা না হেৰি কি কয় কি কম ভাবিছে ইয়াতে বহো বহক হেৰি কি কয় মোৰ ঘৰ গম পাইছাই নহয় গোলাঘাট জোনাকী নগৰ ৰবা এক মিনিট ফোন আহিছে হেল্ল' মই লগৰ এটা ঘৰলৈ আহিছো আকৌ গৈ আছো মিটিংখন মই নহ'লে হ'ব নহয় গৈ আছো হ'ব বিহু মিটিং একো গম নাপায় এইবোৰ ভাল মানুহ মই বিহুত থাকিম নাটক কেলে ইমান টেনশ্যন লৈছো মই বিহুত থাকিম ক'ত থাকিম মই পইচা দি দিম 20,000 টকা অ'কে হ'ব মানে হেৰি মই বিহুৰ লগত জড়িত আছে তাকে বিহু এখন পাতিবলৈ লৈছো সেইকাৰণে পইচা 20,000 টকা দিম লৈছো ফাকি গকচোন বাৰু ঐ কপ মৰম বৰিয়াহে এই মৰম কাৰ বাবে জানানে তোমাৰ বাবে একেবাৰে ৰ'ব মাতি দিছো বিহু নাম জুৰিলি যে বিহু বতৰত বিহুৰ নাম নুজুই মই কি জুইম হে সোনকালে ক হেৰি মোৰ দেৰি হৈছে কিন্তু দেই কি দেৰি হৈছে থকাকে মতা নাই নেকি মই তোক থাকিব থাকিব লাগিব আকৌ কেলে তই বেয়া পালি নেকি বেয়া নাই পাব তই কিন্তু মোৰ ঘৰত থাকিব নাযাওঁ কিন্তু দেই সেইকাৰণেহে কৈছো মই যাওঁ লাগিছে নাযাওঁ লাগিছে সেইটো ভনীয়া নাম কি জানমণি ইনষ্টাত কি বুলি আছে তোক কেলে ইনষ্টাত কি বুলি আছে সুধিছো আকৌ দেখা লাগিছে ছোৱালী বৰ ফেমাছ যেন লাগিছে দেই মোৰ তাই কেলে ইনষ্টাগ্ৰামৰ ৰিল চিল বনাই থাকে গম নাপাওঁ মই দেখিছো আকৌ একে লাগিছে কিন্তু ৰিয়েলত তেনেকুৱা নহয় দেখোন গোটেইজনী চিট পখিলা বনাইছ কিন্তু ভনীয়েৰক বনাইছ দেই মই কিন্তু কৈ দিছো হলে নিজে ভনীয়ে যদি পাবলৈ নোৱাৰিলি মইতো যাবলৈ ভাল লাগিল কিবা কৈছিলি নাই কোৱা বাকী চাহ তাহ দিবি নে নিদিয় মোৰ ঘৰলৈ গ'লে কিন্তু 1 মিনিটত চাহ ৰেডি কৰি দিওঁ এই চাহ বনাইছে ঠিক আছে মাৰি দিয়া থকাটোৱে ভাল হ'ব ঘৰলৈ নাযাওঁ গাখীৰতে মহৰ খুটি বাপেৰে বেয়া নহয় আকৌ মালটো পাই
অ' ডেকালৈ আহিলা? কৃষ্ণ দেই হ'ব 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 হ'ব। কৃষ্ণ দীঘলকে কৈ দিছো পৰা নাই বাৰু উঠি আহি গৈছো অ' বাকী ভালে আছে আছো আছো তেনে অ' বহা। তাকে বহিছো কিমাননো বহিম ইফালে কয় বহা সিফালে কয় বহা কিমান বহিম এটা টিকাহে যা আকৌ ভাতগাল বনাগে খুৱাব হ'ল নহয়। এই চা এইটো কেলে মাতিছিলে? কেনেকে জানো পিতাক সুধিব লাগিছিলে কেলে মাতিছিলে। তাক ভালকে খুৱাম নহয় আজি। নিমখ অলপ সৰহকৈ দি দিম, হালধিও এসোপা সৰহকৈ দি দিম। মই নাজানো লোকৰ কথা কি কৈ থাকিবি। হয় কি কৰিবলৈ মাতে এইবোৰ? খাইছে একেবাৰে তাকো থাকিম বুলি কৈছে সেইটোৱে। থকা খুব বাহিৰত দিবি, ক'ৰ বাহিৰত দিম আকৌ? বাহিৰত দিবি তাক খুবলৈ। আলহী মানুহটো কেতিয়া বাহিৰত দিলে কি কেনেকুৱা কথাটো হ'ব? যেনেকুৱাই হওক চাবিচোন আজি কি কৰিম মই। দিবি গ'লে ভালহে দিবি। তাক ইয়াক মই তালৈ যোৱাম ৰ। 2 hours later. খানাটো কিন্তু মজা বনালে দেই খানাটো আমাৰ মায়ে এনেও ধুনীয়াই বনাই হাঁহ মাংস কিন্তু মজা বনাইছে একদম আল্টিমেট তই শুলিয়ে নেকি তই ইয়াতে শুম গম পালি নাই মই ভিতৰতে শুমগে এইডালত কেনেকে টোপনি মাৰিছে যা। তাকে ল'ৰাটো বৰ টোপনি দেই। বিচনা চিচনা মোৰতেতো এইটোৱে। বৰ টোপনি যেন পাইছো দেই। মেছেজ বুলিয়ে ৰিপ্লাই কৰিবা আকৌ দাদা আজি তোৰ ৰুমত হয় নাই মাও চাগে তোৰ ৰুমত তুমি কিন্তু অকলে হোৱা ভূতে ধৰিব চাবা আকৌ দেই ভূতে ধৰিলে কিন্তু চিঞৰ নামাৰিবা হেৰি নহয় তোমাক কথা এটা কম বুলি মই ভাবিয়ে আছো অকণমান কেয়াৰ ল'বা আকৌ তুমি কিন্তু বৰ ক্ষীণাইছা দেই তোমাক কথা এটা কম বুলি ভাবি আছিলো আই লাভ ইউ শুনিছা নাই একো যে ৰিপ্লাই নিদিয়া দিয়া আকৌ সোনকালে নহ'লে মাহঁত উঠিব বৰ ডাঙৰ কথা হ'ব আজি ককাই কালকে খোলা শুনিয়ে কি কৈছা তই কি কৈছা কোনে জানিছাচোন থওঁ ইয়াক আজি থওঁ ঐ ছোৱালী এখন আহিছে কি কৈছা তই কোনে মাৰিব? কি কৈছা তই মাৰিবি নে তই যাম আহিবি নে কি কৈছা তই মই আকৌ আপুনি বুলি গম নাপাওঁ নহয় মই বুঢ়ীজনী চাওঁ আইঅ নেমাৰিবচোন বেছি হুলচোন নকৰিবচোন বেছি হুলচোন নকৰিবচোন কি হ'ল কি হ'ল ভনীয়ে বুলি মুগুলৈকে সি হেখিলে গৈছে জানিছ না তই অ জহনি মৰা তই এইফালে আছোন এইফালে তোৰ কি হ'ল মই গম নাপাওঁ নহয় মই আমাৰ মা বুলি আকৌ কৈ আছিলো আকৌ কি মা বুলি কি কৈছিলে অ মা কি কৈছিলে ই ভনীয়ে ভাল পাব খুজিছে কাম দাখন আনো মই এতিয়া উশাহটো ওলাই যাব যি দেখিছো মই কেলে মৰিবলৈ আহিলো ইয়াত হুলচোন নকৰিবচোন মা কি একো নাই তাক ভাল পাই? মই নিজক ভাল পাওঁ I love you. এখন মোৰ তোমাৰ নেকি? তাক ভাল পাওঁ বুলি কৈছিলে। মই নিজক নিজক নহয় তোক মোক ভাল পায় মোক ভাল পায় হ'বচোন ৰাতিখন ৰচোন নকৰিবাচোন মই ভয়তে তুমি মোক ভণ্টিহে মোক এইবোৰ নকৰিবাচোন গোটেই বনাও ওলাব দেখোন এতিয়া মোৰ বিহু বিহু নালাগে বিহু নহয় এখন বেলেগ বিহু হ'বগে এতিয়া মই আহিছোহে দেই ৰাতি বাপেকে গোসাই 1টা বাজিব হ'ল মই ক'ত যামগে বাৰু হ'ব মই আহিছো দেই মোৰ বেছি গ'লে নেকি সেইকাৰণে কওঁ মই তোক য'তে ছোৱালী নানিবি ল'ৰা নানিবি আজিয়ে গম পাই গলো দেই কাহানিও লগৰ লোৱা এনেকে আনিব নোৱাৰি কওঁ নাই তহঁতক লগৰ ল'ৰা নানিবি বোলো জীয় ছোৱালী এজনী আছে তহঁতি কথা ক'লা নুশুন এতিয়া পালি নহয় গম পালো আজিৰ পৰা জীৱনত কাহানিও মই লগৰ লোৱা আমাৰ ঘৰত মই তহঁতক সেইকাৰণে কৈ থাকো